নমস্কাৰ দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অসমৰ উজনিৰ বানপীড়িত ৰাইজলৈ বৃহৎ সাহায্য নগাঁও জিলা প্ৰশাসনৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা প্ৰশাসনে শিৱসাগৰ, চৰাইদেউ, নাজিৰালৈ নগাঁও জিলাৰ ফালৰ পৰা দ্বিতীয় দিনা প্ৰায় 50,000 সাহায্য পেকেট ইতিমধ্যে প্ৰেৰণ কৰিছে। নগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত প্ৰথম 4টা দিনত 50,000 সাহায্য পেকেট প্ৰেৰণ প্ৰস্তুতি। উজনিৰ এই দুৰ্যোগৰ সময়ত সমগ্ৰ অসমেই তেওঁলোকৰ লগত আছে আৰু ঈশ্বৰে অতি সোনকালে এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ কৰক। আমাৰ হাতত নগাঁও জিলা আয়ুক্তৰ কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হুকুম মৰ্মে আমাৰ DDMA ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট যোনটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে, সেই তাৰ জৰিয়তে আমাক যিখিনি পুঁজি দিয়া হয় বা যিখিনি আমাক মেন পাৱাৰ দিয়া হয় বা যিখিনি আমাক গোটেই সা সৰঞ্জাম যিখিনি দিয়া হয়, সম্পূৰ্ণভাৱে চৰকাৰৰ হুকুম মৰ্মে শিৱসাগৰ, চৰাইদেউ তথা নাজিৰাত সাহায্য আগবঢ়াবলৈ ইতিমধ্যে অসমৰ 5খন জিলাক দায়িত্ব দিয়া হৈছে। তাৰে ভিতৰত এখন জিলা হৈছে নগাঁও। আৰু আমি অত্যন্ত তৎপৰতাৰে আমি আজিৰ দিন প্ৰথম 4টা দিনত 50,000টা পেকেট, সেই পেকেটত আপোনাৰ 8 কেজি চাউল, 2 কেজি দাইল, 1 লিটাৰ মিঠাতেল আৰু আধা কেজি নিমখ দিবলৈ প্ৰয়াস কৰিছোঁ। যোৱাকালি আমি 2,500 বেগ পঠিয়াইছোঁ। আজি আমি 16,000 পৰা 20,000 আমি পেকেট পঠিয়াম আৰু এই তেনেকৈ অব্যাহত থাকিব। আৰু জিলা প্ৰশাসনৰ গোটেই বিষয়াসকল দিনক ৰাতি কৰি লাগি আছে আৰু ৰাতি সাধাৰণতে আজি মই ভাবোঁ আজি আমাৰ ৰাতি প্ৰায় 12টামান বজাৰ ভিতৰত আমি ডিছপাচটো পঠিয়াব পাৰিব লাগে। নিশ্চয় পাৰিম। যিহেতু বহুত ক্ষতিগ্ৰস্ত হৈছে, আপোনালোকৰ যিসকল হৃদয়বান লোক আছে তেওঁলোকক কি হ'ব? তেওঁলোকৰ এই বিপদৰ সময়ত সমগ্ৰ অসম তেওঁলোকৰ লগত আছে আৰু জিলা প্ৰশাসন, প্ৰতিটো জিলা প্ৰশাসন তেওঁলোকৰ লগত আছে আৰু চৰকাৰী বিষয়া কৰ্মচাৰীসকলে অবিৰাম তেওঁলোকে কাম কৰি আছে। এইটো আমাৰ কৰ্তব্য